Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৱে জনপ্ৰিয় ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হেঙুলীয়া ধাৰাবাহিকখন চাই হয়তো আপোনালোক সকলোৱে ভালেই পাইছে। এই হেঙুলীয়া ধাৰাবাহিকত নিবেদিতা অৰ্থাৎ স্বাগতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, হেঙুলীয়া ধাৰাবাহিকত স্বাগতা অৰ্থাৎ নিবেদিতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে ভায়লিনা ডেকা। তেওঁৰ ঘৰ হৈছে মঙলদৈত। তেওঁৰ জন্ম হৈছিল 2000 চনৰ 25 জুলাই তাৰিখে। বন্ধু বান্ধৱীসকল, ভায়লিনা ডেকাৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু দেউতাক আছে। তেওঁৰ দেউতাকৰ নাম হৈছে দিলীপ ডেকা আৰু মাকৰ নাম হৈছে ধনদা হাজৰিকা ডেকা। বন্ধু বান্ধৱীসকল, ভায়লিনা ডেকাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছে মঙলদৈৰ পৰা আৰু তাৰ পিছত তেওঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা লাভ কৰিছিল। বন্ধু বান্ধৱীসকল, ভায়লিনা ডেকাই অভিনয় কৰা কেইখনমান ধাৰাবাহিক হৈছে আকাশী গংগা, ময়ূৰপংখী আৰু বহুতো ভিডিঅ' ছঙত অভিনয় কৰিছে। বন্ধু বান্ধৱীসকল, ভায়লিনা ডেকাই বৰ্তমান হেঙুলীয়া ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে কোনে কোনে বাৰু স্বাগতাৰ অভিনয় চাই ভাল পাইছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।